নমস্কাৰ। যোৱা 2 অক্টোবৰৰ নিশা গোলাঘাটৰ সৰুপথাৰৰ নিকটৱৰ্তী এখন গাঁও নগা দুৰ্বৃত্ত জ্বলাই দিয়ে। 90টা পৰিয়ালৰ ঘৰ জ্বলাই দিয়া যায় আৰু সেই জুইত প্ৰতিটো পৰিয়ালত থকা যিসমূহ জীৱ-জন্তু আছিলে সেই জীৱনতে দহন হৈ যায়। বিশ্বজিৎ ফুকন ডাঙৰীয়া বিজেপিৰ যিগৰাকী বিধায়ক তেখেতে কেইদিনমান আগতে নগা অসমীয়া ভাই ভাই বুলি ফটো উঠি পেলাই সাৰ্কুলেট কৰা আমি বিভিন্ন সামাজিক মাধ্যমত আমি দেখা পাইছিলোঁ। কিন্তু এই সমস্যা সমাধান নহল। আজি 90টাকৈ পৰিয়ালৰ ঘৰ জ্বলাই দিয়া গ'ল অসমত। যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ যি মন কি বাত আজিকালি ফেচবুক লাইভৰ জৰিয়তে কয়, প্ৰতিটো সৰু কথাতে তেখেতে মাত মাতে। আমি অধিক আগ্ৰহেৰে ৰখি আছিলোঁ যে তেখেতে এই যি 90টা পৰিয়ালৰ ক্ষয় ক্ষতি হৈছে সেই বিষয়ে কিবা এটা মাত মাতি এটা শব্দও এই বিষয়ে উচ্চাৰণ নকৰিলে। তেওঁ মাত্ৰ শ্যামকানু মহন্তৰ ফটো, কোনে এআই কৰিলে, কোন মমতাজ সেয়া কথাহে তেওঁ ক'লে। আমি কোন মমতাজ আমি চিনি নাপাওঁ। আমি জ্যোতি বিষ্ণু ভূপেন জুবিনৰ অনুৰাগী, গতিকে সেই মমতাজক আমি চিনি নাপাওঁ। মুখ্যমন্ত্ৰী মহোদয় আপুনি নেডাৰ চেয়াৰমেন আছিল। নেডাৰ চেয়াৰমেন থকাৰ পিছতো আজি অসমত কেতিয়াবা মণিপুৰে অসমৰ সৈন্যক মাৰে, কেতিয়াবা আকৌ অৰুণাচলী আক্ৰমণ কৰে, কেতিয়াবা নাগালেণ্ডে আক্ৰমণ কৰে। মানে কি হৈছে গৈ? আপুনি নেডাৰ চেয়াৰমেন হোৱাৰ পিছতো আজি কিহৰ বাবে অসমত এনে ভয়াৱহ পৰিস্থিতি? আপুনি উচ্ছেদৰ কথা কৈছে। কংগ্ৰেছ দলে কোনো ধৰণৰ বিদেশীক আমি সমৰ্থন নকৰোঁ। কোনো ধৰণৰ অবৈধ যিসমূহ ব্যক্তি আছে, অবৈধভাৱে যিসমূহ ব্যক্তিয়ে আজি বেদখল কৰি আছে, আমি কোনো কাৰণত ছাপোৰ্ট নকৰোঁ। আমি 1971 চনৰ পিছত অহা কোনো এগৰাকী বিদেশীৰ বোজা অসমে কোনো কালে নলওঁ বুলি আমি প্ৰতিজ্ঞাবদ্ধ। আৰু সদতি শেষত মুখ্যমন্ত্ৰী মহোদয় তথা এই চৰকাৰখনলৈ এটা বিনম্ৰ অনুৰোধ যে আপোনালোকে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক লৈ পেলাই ৰাজনীতি যিসকলে কৰিছে সেইসকলক বিচাৰি উলিয়াওক আৰু সঁচাকৈয়ে যদি তেখেতৰ শিল্পী সত্তাক সন্মান দিব বিচাৰিছে, শ্ৰদ্ধাঞ্জলি দিব বিচাৰিছে, তেতিয়াহ'লে জুবিন গাৰ্গ ডাঙৰীয়াই যি কা বিচৰা নাছিলে সেই কাখন উইথড্ৰ কৰি পেলাই তেখেতক মৰণোত্তৰভাৱে শ্ৰদ্ধাঞ্জলি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।